ভালে আছে নিশ্চয় আপোনালোকে। চ' আকৌ এবাৰ আপোনালোকৰ সন্মুখলৈ আহিছোঁ বাস্তৱ জীৱনৰ দুই এষাৰ ক'বলৈ। চ' যদি আপোনালোকে মোৰ ভিডিঅ'খন প্ৰথমৰ পৰা চাই থাকে শেষলৈকে চাই কেনে যদি ভাল লাগিছে আপোনালোকে নিশ্চয় নিজৰ ল'ৰাবোৰে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, লগতে ফ'ল' কৰি দিব। নেক্সট টাইম এনেকৈ ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকে পাই থাকিব। চ' বন্ধুসকল চাই থাকক, ষ্টাৰ্ট কৰিছোঁ। চ' মই জীৱনত এটা মানুহ বেছি বেয়া পাওঁ, সেইজন মানুহ হ'ল যিজনে দুৰ্নীতি কৰে। দুৰ্নীতি কৰা মানুহবোৰক মই ভাল নাপাওঁ। তাৰ কাৰণ যদি মোক কোনোবাই বেয়া পায় মোৰ ক'ব লগা নাই, কাৰণ এজন মানুহৰ কেতিয়াও চব মানুহৰ প্ৰিয় হ'ব নোৱাৰে। আৰু মই ভাবোঁ এজন মানুহৰ ভিতৰত এজন মানুহে মোক বেয়া পালেও মোৰ কোনো আহে নাযায়, কাৰণ মই ৯৯জন মানুহে ভাল পোৱাটোহে বিচাৰোঁ। তাৰ কাৰণে ডাঙৰ মানুহক সদায় মই হাজাৰ হাজাৰ বাৰ ডাঙৰক সন্মান কৰিম, কিন্তু ভুল কামৰ বাবে বা বেয়া কথা কোৱাৰ পিছত সেই ডাঙৰ মানুহক মই কেতিয়াও ডাঙৰৰ সন্মান নিদিওঁ। কাৰণ ডাঙৰৰ সন্মান দিওঁ তেখেতে ভাল কাম কৰিলে, ভাল কথাত চলিলে, ভাল ৰাস্তাত চলিলে মই সদায় ডাঙৰৰ সন্মান দিওঁ। কিন্তু তেখেতে যদি কিবা দুৰ্নীতি কৰি চলিব খুজিছে বা সৰু মানুহক নিষ্পিন নামাব খুজিছে, সেই যিমান ডাঙৰ নহওক কিয় সেই মানুহক মই কেতিয়াও ডাঙৰৰ সন্মান নিদিওঁ।